हेलो गाइस नमस्कार। अभी मजा आएगा ना भिड़ो। ये मैं हूँ, ये मेरा टमाटो है, ये मेरा कमीना दोस्त लोग है और ये पहाड़ है और आज पार्टी हो रहा है, जंगल में पार्टी हो रहा है। और ये हमारी पार्टी हो रही है, हो रहा है जंगल में पार्टी हो रही है, और ये हमारी गाइस ट्रेकिंग পাহাৰত একদম মজা এক্সপিৰিয়েঞ্চ এটা লৈ আছো। এইবিলাক খিলাৰী জাষ্ট পাহাৰ আৰম্ভ হৈছেহে। পানী বোলে সচৰাচৰ তলত থাকে, এতিয়া যেটো দেখা পাইছো পানী বোলে পাহাৰৰ চবতকৈ ওপৰতে আছে। বঢ়িয়া, এখন খেলা হ'ব, খেলা होगा गाइस। अभी हम ले रहा है ड्रोन शॉट। এইগিলা চা পাগলা মা পৰি আছে, এইটা আহি আছে এটা কান্ধত কিবা লৈ। ঐ কি আছে তাতে? চিকেন মটা বালা কি মাইকী বালা? এইয়া হোৱাট এ ড্ৰোন শ্বট বে, কি মজা চিনাৰী। ইস ধ্বংস, চব ধ্বংস শেষ। এইগিলা চা কেনেকৈ পৰি আছে। হোৱাট এ ড্ৰোন শ্বট। এই দুটা বহি আছে, ভাগৰ লাগছে অকণমান, একো নাই আমাৰ অকণমান লাগছে। এইকেইটাৰ বহুত ভাগৰ লাগছে। ও গেল, ও চিকেন গেল, চিকেন ভাগ গয়া। क्या बोला तूने? एया रास्ता कैसी अपमानजनक बातें कर रहा है लड़का, ये अश्लील है ये लोंडा। एया रास्तार माजे माजे এইটো লহৰ ইমান চেপেদি যাব লাগিব, দেখিছে না? এই কি মস্ত শিল, ওইডাল এখন পাহাৰৰ সমান শিল। এইটো এইগিলা চা পাহাৰ বগাই জংঘলত খানা খাব আহিছে। আৰ্মি ট্ৰেইনিং। এইগিলা চা দৌৰ 3200 মিটাৰ দৌৰা দি। এইটো এটা কবাতে আছে, এই বুঢ়া মানুহৰ নিচিনা লাঠি লৈ আহি আছে সি। এইটো গাইজ দেখছে না? খানা খাবি আৰু পাহাৰত। এইটো গাইজ দেখছে না? এই ইমান ওপৰৰ পাই এতিয়া এটাৰ কাৰণে এই পানী বটল নিব লগা হৈছে। সেইকেইটা পানী বটলটো লৈ আহিছোঁ ওপৰত, ইমান ওপৰত। এতিয়া এটা তলত পৰি বেহু যাব আছে। তাক যাওঁ, যাই কিনে পানীটো দিব লাগিল। এতিয়া ৰাস্তা বা কোনফালে আছিল পাহৰিছোঁ ৰ'ব গাইজ। তাকে মাটি দি যাব লাগিব। তলত আৰু দুটা আছে, সেই দুটাক মাটি দি যাব লাগিব। কিমান ওপৰলৈকে আহিছোঁ পানী নিবৰ কাৰণে। চাওক, আৰু তলত যাব লাগিব, আৰু ওপৰত উঠিব লাগিব। মলুদে আছে আৰু যি হয় হ'ব আৰু। তাকতো এনেকৈ পৰি থাকিব দিবা নোৱাৰা হ'ল বুলি। এই কেঁচেৰা কেইটামান দাউৰি গৈছি, সৰুকেইটাই এই পেটলাকেইটাকেইটা থৈ গৈছি, দেখিছা না? ইয়াৰ তলত আছে সেইটো আৰু বেহুজ হৈ পৰি আছে। তাক বোলে পানী লাগে এতিয়া। তাকে যাই আছো। চাওক এতিয়াও নামিয়ে আছো, পাৱাই নাই। অলপ সময় স্কিপো কৰিলোঁ। এইটো কেলা পাহাৰত আহে আৰু এডভেঞ্চাৰ কৰবা কেলা। এইয়া 2 কিলোমিটাৰ মান ওপৰত উঠিব। আহি কেনেহে গম পাওঁ। এতিয়া যে চাউলে আনা নাই ভাত খাবা, বঢ়িয়া। ঐ মাংস মাৰ চিকেন একা খাই কেনে যাওঁ দিয়া। গাইজ এট লাষ্ট ডেষ্টিনেশ্যন পালোঁ। আৰু এইয়া যে যোগাৰ কৰি আছে, চাফা কৰি আছে, ফোন কৰি আছে। চাওক এইটো গাহৰি মাংস।
আমাৰ কাৰিকৰ এইটো আমাৰ একদম পুৰা থাইলেণ্ডৰ পৰা আহিছে চেফ টু থাইলেণ্ডৰ আৰু এইবিলাক হ'ল আমাৰ আমেৰিকা আৰু এইটো ইংলেণ্ড একদম যোগালী ইহঁত দুটা যোগালী আৰু এইটো মেইন মিস্ত্ৰীটো হ'ল এইটো মজাকৈ বনাই আছে এইটোত কি আছে এইটোত বা দুটা চুঙা গাহৰি এটা চুঙা মোক লাগিব আৰু এইটো আপোনাৰ ডুবাই চৌদি আৰব এইটো পোলাওৰ ৰেডি হৈ আছে এইটো চাক কেঁচা গাহৰি খাই নাপাওঁ ৰাক্ষস চালা ইংলেণ্ডৰ মাখে এনেকুৱা এই গোটেই ভাৰতখন লুটি লুটি আধা খুন গোটেই খালা এতিয়া কেঁচা গাহৰি খাব আহিছে ভাৰতত এই এটা বিদায় দিলো ই যাই আছে যা যা লাহে লাহে যাবি দেই আহোঁতেতো অৱস্থা বেয়া হৈছে নাই যাওঁতে আৰামত যাব না বহি বহি যাবি দেই এইয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইয়াত চব ব্ৰইলাৰ আছে আশা কম 12টা মানুহ হেৰি 7টা চুঙা ৰাইজসকল পাৰিম নে নোৱাৰিম আপোনালোকে কমেণ্টত জনাব এনে আমি পোলাও মাংস খালোঁ গাহৰি দি এও মানে তলত গৈছিল তলৰ পৰা আহিল বাম্পাৰ ভোক লাগছে বোলে এতিয়া ক'ত লৈছে দেখিছেনে বোকা খুৰৰ দৰে এইটো মানে 5 কেজি চাউলৰ ভাত ধৰা তাতে পোলাও লৈছি পোলাও কিন্তু এইখিনিয়ে গপচা গপচি গলত লাগছে নেকি ধন গলত লাগছি লাহে লাহে খা এয়া চব তোমাৰে দিয়া খোৱা দুচ খোৱা লাজ নকৰবা আৰু আছে খুজবা খোৱা পোলাও চোলাও খালোঁ এয়া আপত যাই আছোঁ মানে ভাবিছোঁ কি আপোনালোকক একদম পাহাৰত টিলাটো দেখাই লৈ আহোঁ এইয়া আমাৰ হাডেলা গেং গাইছ কি ভয়ানক জাগা চাওক কি ভয়ানক জাগা গাইছ হোৱাট এ এডভেঞ্চাৰ ৱাও এইবিলাক চাওক Oh guys, বাহ জংঘল চাৰিওফালে মাথো জংঘল চাৰিওফালে মাথো জংঘল এই নেকি আমাৰ জীৱন এয়াই নেকি জীৱন এয়াই নেকি জংঘল এয়াই নেকি পাহাৰ এয়াই নেকি বুঢ়া মাং পাহাৰ খালি বাহ চাৰিওফালে বাহ খালি বাহ क्या बात है सर क्या बात है सर क्या बात ये बात है গাইছ একদম ঘাম চাম ওলাই অৱস্থা নাই কোনটো মন্দিৰ কাৰণ আমি আছো বুঢ়া মাং পাহাৰৰ পুৰা টপত একদম টিলাত আৰু ইয়াৰ পৰা আপোনালোকে ভিউ চাওক প্ৰায় 10টামান বজাতে আহিলোঁ আৰু এতিয়া প্ৰায় 5টা বাজে আৰু মোনা চোনা লৈ ৰেডি এইবিলাকো একদম পুৰা ৰেডি আছে এতিয়া MLA নিকু এনেকৈ চব ৰেডি হৈছে এইবিলাক যাওঁ আৰু লাহে লাহে যাই থাকোঁ আধা ঘণ্টামান লাগব আজি ফাৰ্ষ্ট আহিছোঁ না গতিকে যাই থাকোঁ ব্লগটো ইমানেই আছিল গতিকে যদি ব্লগটো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ একদম চব কৰি দিব আৰু গম পাইছেনে লগতে ছাবস্ক্ৰাইবটো কৰি দিব দুনিয়াত যি আছে ছাবস্ক্ৰাইব কৰিব ৰঙা আখৰ দি লেখা থকা আৰু এই ঘণ্টি বটনটো টিপি দিব দেই মোবাইল ভাঙি দিব দিয়ক মুঠতে কৰিব আৰু